কি খবৰ ওয়েলকাম টু Pradip&priya ইউটিউব চেনেল আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন নতুন ভিডিও চাবলৈ মন আছে মোৰ ভাগত যদি ভিডিও চাই ভাল লাগে তেনেহ'লে ওচৰতে থকা টিলিঙাটো বজাই টিপি দিব কে আৰু আজি মই এফালে যাব ওলাইছোঁ আজি ব্লগটো আজি মই আজি কেইটা বাজিছে আজি 11টা বজাত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি কি হ'ল মই এফালে যাব ওলাইছোঁ আৰু মই ক'লে যাওঁ দেখাই যাম আৰু আজি মই পিন্ধি লৈছোঁ কি দেখিছে আপোনালোকে মুগাৰ পতি লগা মই এখন চাদৰ পিন্ধিছোঁ আৰু ইহা চিহা পিন্ধি ওলাইছোঁ কি হয় মানে আজি আমি এফালে যাম আপোনালোকে সকলোৱে চাগে এনেকৈ ফেচবুকত দেখি আছে বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছেই যে শিৱসাগৰৰ বৰ্ডিং ফিল্ডত এটা ডাঙৰ অনুষ্ঠান পতা হৈছে য'ত মহাপালনাম পতা হৈছে চ' আজি পঞ্চমটো দিন আজি আমি যাব ওলাইছোঁ আৰু দেখিছে আপোনালোকে এয়া মই ওলাই লৈছোঁ আৰু যদি আজি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফাইনেলি আমি এতিয়া ওলাই আহি আছোঁ যিহেতু আমি টমটমত আজি যাম চ' আমি আহি আছোঁ আৰু লগত আমাৰ ডাঙৰ বৰমা মাজু বৰমা আহি আছে বৰ্তমান আমি আহি পাই গ'লোহি আৰু আহি দেখিছেই নহয় কিমান ভিৰ মানুহ ইয়াত দেখিছে আৰু ওচৰত পুৰা দোকান দি আছে আৰু কি হয় ইয়াৰ সন্মুখৰ গেটখন ইমান ধুনীয়াকৈ সন্মুখৰ গেটখন বনোৱা হৈছে সঁচাকৈ শিৱসাগৰবাসী হিচাপে আমি গৌৰৱ চাওকচোন ইমান ধুনীয়াকৈ ফুলবোৰ সজোৱা হৈছে আৰু জানেনে বাৰু ইয়াৰ যেন কাষত দেখিছে তেতিয়া আমি সকলোৱে মানে গোপিনীসকলে সকলোৱে আদৰণি জনাইছিলে আদৰণি জনাতো আমি সেৱা চেৱা কৰিলোঁ যিহেতু সেৱা কৰোঁতে ভিডিঅ' বনাবলৈ নহ'ল আৰু চাওকচোন গেটৰ সন্মুখখন ইমান ধুনীয়াকৈ বনোৱা হৈছে আৰু এতিয়া আমি লাহে লাহে মানে য'ত নাম লৈ আছে আমি তাৰ দিশে গমন কৰিছোঁ আৰু কি হয় তাৰ আগতে আমি চাকি যিহেতু জ্বলাব লাগিব আমি চাকি তাকি চব কিনি লৈ গৈছিলোঁ ঘৰৰ পৰাই চ' আমি চাকি জ্বলাবলৈ গ'লোঁ যিহেতু ডাঙৰ বৰমাহঁতে আগত আহি আছিলে তেতিয়া তেওঁলোকে চাকি জ্বলালে চ' মই আৰু মাজু বৰমাই চাকি গছ জ্বলাই লওঁগৈ বুলি আমি চাকি দিয়া বন্তি য'ত জ্বলাই তাত লৈ গ'লোঁ আৰু দেখিছেই নহয় কিমান সুন্দৰ পৰিৱেশ আপোনালোকে বাৰু শিৱসাগৰ বৰ্ডিং ফিল্ডলৈ এই পালনাম ভাগলৈ আপোনালোক কোন কোন আহিছে বাৰু মোক কমেণ্টত জনাবচোন আৰু আপোনালোকে আহি কেনেকুৱা পালে কমেণ্টত প্লিজ জনাব আৰু যিহেতু চাওকচোন ইমান এটা ধুনীয়া পৰিৱেশ লগতে আমি কি হ'ল আমি প্ৰথমতে চাকি জ্বলাবলৈ গ'লোঁ আৰু যিহেতু আমাৰ লগত এটা অকণমানি গৈছিল তাক ক'লোঁ ভিডিঅ'টো বনাই দিবলৈ আৰু ভিডিঅ'টো মই ভিডিঅ' এডিট কৰিব নাজানো চ' ভিডিঅ'টো অলপ কপিছে চ' যাতে বেয়া চেয়া নাপাব আৰু প্ৰথমে চাকি জ্বলাই লওঁ আৰু গৈ থাককচোন আৰু আমি এতিয়া যাম মেইন স্থলীলৈ যাম তাৰ আগতে আমি চাহ খাবলৈ যাম চাহ খাওঁতে যিহেতু আমি চাহ খাই থাকিম চ' ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ বাৰু আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন শেষত যে ইমান ধুনীয়াকৈ দিহানাম বজাইছিল ধেমাজিৰ এটা দলে দিহানাম লৈছিলে দেই তেওঁ তাত যে মোৰ যেন চবতকৈ ভাল লাগিল নাগাৰা যোনজনে নাগাৰা বজাইছিলে ন মোৰ ইমান ভাল লাগিল তেওঁ ইমান সুন্দৰকৈ নাগাৰা বজাইছে যে আমি হাত চকৰি নবজোৱাকৈ থাকিবই নোৱাৰিলোঁ যিহেতু এতিয়া আমি আহি আছোঁ ইয়াত দেখিছোঁ নহয় কিমান মানুহ সকলোৱে যে বগা চেলেং চাদৰখন লগত ইমান ধুনীয়া লাগিছে আপোনালোকৰ বাৰু ভিডিঅ'টোত দেখি কেনেকুৱা লাগিছে ভিডিঅ'টো বাৰু আমাৰ কেমেৰাবোৰ ইমান দামী নহয় সেইকাৰণে ভিডিঅ'টো বনাওঁতে ইমান ভাল হোৱা নাই তথাপিও চেষ্টা কৰিছোঁ আপোনালোকৰ আগত দেখাবলৈ আৰু আমি লাহেকৈ যাতে আমি ভালকৈ দেখোঁ আমি দিহানাম ভালকৈ দেখোঁ চব জেগা বিচাৰি বহিলোগৈ আৰু কি হ'ল সেই সময়তে বোমাই ক'লে ব'লাক আমাৰ ভোজন মানে তাত কি মানে খিচিৰি দিছিলে তাত খোৱাৰ ব্যৱস্থা কৰিছে আৰু সেইকাৰণে আমি গৈ খাই ল'লোঁ এফালে ভোজনালয় লিখা আছে যে তাত খিচিৰি দিছে আৰু আনফালে জলপান দিছে যিসকলে খিচিৰি নেখায় সেইসকলে জলপান খাব পাৰে আমি খাই মেলি আমি গুচি আহিলোঁ আহি পিনি আমি ধুনীয়াকৈ নাম চাবলৈ বহি ল'লোঁ মানে আমাৰ চিটকেইটা যিকেইটা আছিল ভৰ্তি হৈ গ'ল চ' আমি ছাইডৰ কোণতে এটুকুৰা জেগাত বিচাৰি বহি ল'লোঁ আৰু দেখিছে ইমান মানুহ ভিৰ কেনেকৈনো দেখোঁ সেইকাৰণে এবাৰ থিয় হৈ ল'লোঁ ভিডিঅ' বনাবলৈ আপোনালোকে চাওকচোন কি ধুনীয়া লাগিছেনে বাৰু আপোনালোকে চাওকচোন আপোনালোকে লক্ষ্য কৰিব দেই বাকীবোৰ নহয় বাৰু
সেই যে নাগাৰা চুলি গছা জোকাৰি যে নাগাৰা বজাই আছিল, তেওঁ যে ইমান ধুনীয়াকৈ নাগাৰা বজাইছিল নহয়, তেওঁৰ কথা ক'বলৈ আৰু বাকীয়ে নাই। সকলোৱে তেওঁলোকক চাইছিল যে বহুত মানুহ, সকলোৱে আৰু নাচিছে জানে, ইমান ধুনীয়া পৰিৱেশ মই যে আগতে ক'তো পোৱা নাই। আপোনালোকে বাৰু কেনেকুৱা পাইছে ভিডিঅ'টোত জনাবচোন। যিহেতু কেমেৰাটো ভাল নহয় চ' অলপ কেমেৰাটো বেয়া আকাৰত দেখিব পাৰে, কিন্তু ৰিয়েলত যে বহুত বেছি ধুনীয়া হৈছিল। মানে কি হ'ল, মই ভিডিঅ'টো অকণমান স্পীড কৰি দিলোঁ, কাৰণ কি হ'ল ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছিল, সেইকাৰণে অলপ স্পীড কৰি দিছোঁ যাতে আপোনালোকে আমনি নাপায়। যদি আপোনালোকে ভালকৈ শ্ল'কৈ মানে অৰিজিনেল ভিডিঅ'কেইটা চাব বিচাৰে, তেনেহ'লে কমেণ্টত প্লিজ জনাই দিব। মই আপোনালোকক ভিডিঅ'কেইটা আকৌ মই দি দিম ধুনীয়াকৈ, যাতে আপোনালোকে চাব পাৰে। আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবচোন। মানে মোৰ যেন মানে ইমান ধুনীয়া লাগিছিলে কৈছোঁ নহয়, মানে ভিডিঅ' কৰিবলৈ মই পাহৰিয়ে গৈছিলোঁ। সেইকাৰণে মই অলপ চলপ ভিডিঅ' যিমানকেইটা কৰিলোঁ মই দিছোঁ। আৰু মানে আপোনালোকে বাৰু এই অনুষ্ঠানটোত কোন কোন উপস্থিত আছিলে কমেণ্টত জনাবচোন।
দেৰি হৈ গৈছে, যিহেতু ৰাতিয়ে হ'ল। চ' আমি ঘৰলৈ যাবলৈ আহিলোঁ। আমি ওলাই আহিয়ে যিহেতু দিনটো নামতে ব্যস্ত হৈ থাকিলোঁ, চ' দুকপিমান ফটো তুলি ল'লোঁ। আৰু কি হয়, আজি ঘৰলৈ যাব মই মানে নিজৰ ঘৰলৈ নাযাওঁ, মই আজি মাৰ ঘৰলৈ যাম। কিয়নো যিহেতু মোৰ হাজবেণ্ডৰ আজি বাৰ্থডে হয়, চ' ঘৰত যিহেতু একো পাতিব নহ'লে, চ' মাহঁতে কিবা এটা পাতিবলৈ লৈছে, চ' আমি তালৈ যাম। ইয়াত দেখি আমি এতিয়া কি হয় পাই গ'লোহি তাৰ, আৰু বাকী ভিডিঅ' বনাবলৈ নহ'ল। কেক কটা সময়তে অকণমান ভিডিঅ' এটা বনালোঁ, চ' সেই ভিডিঅ'টোকে দি দিলোঁ। আৰু যি হয় মা ঘৰলৈ আহিলে ভিডিঅ' মোবাইলটো চাবলগীয়া নহয়, কাৰণ জানেই নহয় কিমান এটা ফূৰ্তি লাগে। ইমান দিনৰ মূৰত আহিছোঁ, সঁচাকৈ আজি আমি কমচে কম এমাহমানৰ পিছত ঘৰলৈ আহিলোঁ, মানে তেওঁৰ বাৰ্থডে। আজি কি হয়, তেওঁৰ বাৰ্থডে কাৰণেহে আহিবলৈ পালোঁ, নহ'লে হয়তো নাপালোঁহেঁতেন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষত মই আজিৰ দিনটোত মৰা কেইকপিমান ফটো আপলোড দিছোঁ। ভাবিলোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত আপোনালোকক পুনৰবাৰ সুধিছোঁ। আজিলৈ বাই বাই।